জানা, সিদিনা আকৌ স্কুলৰ বেলটো বজাৰ লগে লগে পদূলি মূৰলৈ ঢাপলি মেলিলোঁ। পদূলিৰ গেটখন খুলি দেখোঁ তুমি নাই। অঁ, তুমিতো নাই। তোমাৰ অবিহনে উদং বুকু লৈ জীয়াই থকা মোৰ প্ৰায় 20টা মাহেই পাৰ হৈছে। তোমাৰ অনুপস্থিতি মোক বৰকৈ দহিছে। মন গৈছেও তোমাক এবাৰ চাবলৈ, চুবলৈ আৰু দুআষাৰ কথা পাতিবলৈ। কি যে পাগল মই, পাহৰি যাওঁ তুমি যে নাই। তুমি গ'লাগৈ পৰীৰ দেশলৈ, মোক ইয়াত অকলশৰীয়া কৰি থৈ। বৰ মন যায়ও তোমাৰ কাষলৈ যাবলৈ। অৱশ্যে তোমাৰ কাষলৈ যাবলৈ মই জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ নকৰা নহয়, কিন্তু নোৱাৰিলোঁ। 3বাৰকৈ চেষ্টা কৰিছিলোঁ। অসহায় মই। বৃদ্ধ মা দেউতাৰ কণাৰ লাখুটিটো ময়েই। মোৰ অবিহনে কোনে চাব তেওঁলোকক? আৰু ভগৱানে যে আমাৰ প্ৰেমৰ এটা পৰিচয় দিছিল, সেই পৰিচয়কণক কোনে চাব? বৰ ধুনীয়াজনী হৈছে তাই, হাইলাখ তোমাৰ দৰেই মুখনি। তাই মুখখন চায়ে জীয়াই আছোঁ আৰু জীয়াই থাকিম। তুমি মই এদিন জানা ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে আমাৰ মনাই মৰমতে উমলি থাকিব।